ভেঞ্চাৰ প্ৰাইমেৰী টিচাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা প্ৰথমে প্ৰতিটো নিউজ চেনেলৰ সাংবাদিক বন্ধুসকলক মই আন্তৰিক নমস্কাৰ জ্ঞাপন কৰিছোঁ। তো আজি আমি এইখন সংবাদমেল পাতাৰ মুখ্য উদ্দেশ্য হৈছে বিটিআৰ চুক্তিৰ 6.3 নামৰ ক্লজত আমাৰ বিটিচি অঞ্চলত ভেঞ্চাৰ স্কুল শিক্ষা প্ৰতিষ্ঠানসকল প্ৰাদেশিকৰণৰ কথা উল্লেখ আছে। তো আমি দীৰ্ঘদিনৰ পৰা ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজৰ কাৰণে আন্দোলন কৰি আছোঁ। তো গতিকে এই 6.3 নামৰ দফাটো কাৰ্যকাৰীকৰণ কৰাৰ কাৰণে অহা শীতকালীন অধিৱেশনৰ প্ৰথম দিনা আমি চৰকাৰক দৃষ্টিগোচৰ কৰাৰ কাৰণে অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আমি আজি এইখন সংবাদমেল পাতিছোঁ আৰু এইখন সংবাদমেলৰ জৰিয়তে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ যে অনতিপলমে এই আমাৰ শীতকালীন অধিৱেশনতেই আমাৰ বিটিআৰ চুক্তিৰ 6.3 নম্বৰ ক্লজটো যাতে সফল ৰূপায়ণ কৰি আমাৰ বিটিআৰ অঞ্চলৰ দুৰ্ভগীয়া শিক্ষকসকলৰ দুঃখ দুৰ্গতিৰ কথা ভাবি আমাৰ স্কুলখিনি প্ৰভিন্সিয়েলাইজ কৰে, এই উদ্দেশ্যে আজি সংবাদমেলখন পতা হৈছে। আমি ইতিমধ্যে আমাৰ বিটিচি চৰকাৰ গঠন হোৱাৰ পিছত বহুত মেমৰেণ্ডাম দিয়া হৈছে। আমাৰ বিটিচি CM প্ৰমোদ বড়ো ডাঙৰীয়া, লৰেঞ্জি চিলাৰী যিহেতু আমাৰ বিটিআৰ চুক্তি স্বাক্ষৰকাৰী সিহঁতক আমি লগ ধৰিছোঁ আৰু প্ৰতিটো আমাৰ জনপ্ৰতিনিধিক আমি মেমৰেণ্ডামো জ্ঞাপন কৰিছোঁ। ইতিমধ্যে যোৱা 1 তাৰিখত 1 ডিচেম্বৰত আমি প্ৰমোদ বড়ো ছাৰক লগ কৰিছোঁ আৰু লৰেঞ্জ ছাৰকো লগ কৰিছোঁ, কথা বতৰা পতা হৈছে আৰু যোৱা 13 তাৰিখতো আমি লগ কৰিছোঁ, আমাক মাতিছিল, মাতাৰ পিছত কথা হ'ল। তো এখেতসকলক আমি দাবী জনাইছোঁ, সজৰে দাবী উত্থাপন কৰিছোঁ যে অনাগত আমাৰ শীতকালীন অধিৱেশনতে আমাৰ যদি আমাৰ 6.3 নম্বৰ ক্লজত যিখিনি আমাৰ প্ৰতিশ্ৰুতি আছে এইখিনি যদি ৰূপায়ণ নকৰে তেনেহ'লে আমি ভয়ংকৰ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম বুলি এখেতসকলক আমি স্পষ্টীকৰণ কৰিছোঁ। এখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমাৰ ফালৰ পৰা কোনো ধৰণৰ অসুবিধা নাই। আমি যিহেতু বিটিআৰ চুক্তিখন আমি কৰি লৈ আহিছোঁ, শিক্ষকসকলৰ সমস্যা সমাধানৰ কাৰণে আমি এই চুক্তিখন আনিছোঁ, কিন্তু এতিয়া আমাৰ সদিচ্ছা আছে, আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকে অলপ আমাৰ অসম চৰকাৰকো বস্তুটো জ্ঞাত কৰক। আমাক অসম চৰকাৰক জ্ঞাত কৰিব দিছে। তো গতিকে আমি অনুৰোধ কৰিছোঁ সিহঁতকো যে আমাক অনতিপলমে অসম চৰকাৰৰ লগত যোগসূত্ৰ স্থাপন কৰি দিব লাগে। তো আমি আমাৰ এই ধৰ্ণা অৱস্থান ধৰ্মঘটৰ জৰিয়তে অসম চৰকাৰকো আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি আমাৰ এই শিক্ষকসকলৰ কাতৰ আহ্বান নুশুনে তেনেহ'লে আমি ভয়ংকৰ ধৰণৰ আন্দোলন কৰিম বুলি আমি পণ লৈছোঁ। বিটিচি যিটো নতুন চুক্তি, এই নতুন চুক্তিত 6.2 ক্লজ এটা আছে, যিবিলাক শিক্ষা অপ্ৰায়োজিত আছে প্ৰতিষ্ঠানসমূহ কাৰ্যকৰী কৰিব। তেনেস্থলত আজি ধৰ্মঘটৰ এটা কাৰ্যসূচী লৈ আগবঢ়াৰ মূল কাৰণটো আমি এইখিনি গম পাইছোঁ যে আমাৰ বিটিআৰ চৰকাৰখন গঠন হোৱাৰ 1 বছৰ হৈ গ'ল। 1 বছৰত বহুত আমি অনুনয় বিনিময় কৰিছোঁ, কিন্তু অনুনয় বিনিময় কৰাৰ পিছতো আমি দেখা নাই যে আমাৰ চুক্তিখন ৰূপায়ণৰ কিবা এটা বাট ওলাইছে, এনেকুৱা দেখা নাই। এনেকুৱা নেদেখাৰ পিছত আমি আমাৰ বিটিচি চৰকাৰক কৈছোঁ যে আপোনালোকে যদি ইয়াৰ বিহিত ব্যৱস্থা নলয় বা আমাৰ ৰূপায়ণ কৰাৰ কোনো পদ্ধতি হাতত নলয় তেনেহ'লে আমি আন্দোলন ঘোষণা কৰিম। সিহঁতে তেতিয়া আমাৰ ষ্টেট চৰকাৰক বা অসম চৰকাৰক বস্তুখিনি অলপ গতাই দিছে যে অসম চৰকাৰ নল'লে আমি বিটিআৰ চৰকাৰে ল'ব নোৱাৰিম। এইকাৰণে অসম চৰকাৰক আমাৰ এই সংবাদমেলৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে আমাৰ অনতিপলমে 6.3 নম্বৰ ক্লজটো ইমপ্লিমেণ্ট কৰি আমাৰ স্কুলসমূহ প্ৰাদেশিকৰণ কৰিব লাগে, নহ'লে আমি বহুত ডাঙৰ এটা আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। কিমানখন স্কুল বাকী আছে? আমাৰ এলিমেণ্টাৰীত 900খন স্কুল বাকী আছে, LP আৰু এলিমেণ্টাৰী। আমাৰ আনুমানিক টিচাৰ 3035 মান। দেখা গৈছে যে দীৰ্ঘদিনীয়া এটা দাবী আপোনালোকৰ, কংগ্ৰেছৰ সময়ত নহ'ল, বিজেপিৰ সময়ত, এতিয়া UPL-ৰ এটা চৰকাৰ ইয়াতে চলি আছে, কিমান আশাবাদী? আমিতো আশা কৰিছোঁ, যিহেতু আমাৰ বিটিআৰ চুক্তিখন প্ৰমোদ বড়ো ডাঙৰীয়া, লৰেঞ্জি চিলাৰী ডাঙৰীয়া, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল, অমিত শ্বাহ আদিকে ধৰি আমাৰ অসম চৰকাৰ, আমাৰ কেন্দ্ৰীয় চৰকাৰ উভয় প্ৰতিনিধি স্বাক্ষৰ কৰিছে। আমিতো আশা ৰাখিছোঁ এখেতসকলৰ যিটো প্ৰতিশ্ৰুতি আমাৰ জনতাৰ মংগলৰ কাৰণে যিখন চুক্তি আনিছে এইখনক আখৰে আখৰে পালন কৰিব লাগে। যদি পালন নকৰে আমি জনাই দিব বিচাৰিছোঁ, সিহঁতক স্মৰণ কৰি দিব বিচাৰিছোঁ আপোনালোকৰ প্ৰতিশ্ৰুতি আপোনালোকে ৰক্ষা কৰক।
এই ধৰ্মঘট কাৰ্যসূচীত যদি তেওঁলোকে মানি নলয় তাৰপিছত আপোনালোকে কিবা কেনেকুৱা কাৰ্যসূচী হয় আমি তেনেহ'লে যদি আমাৰ এই ধৰ্মঘট কাৰ্যসূচীৰ পিছতো আমাৰ দাবীবিলাক নামানে বা মানি নলয় তেনেহ'লে আমি আমাৰ নেশ্যনেল হাইৱে অৱৰোধ কৰিম প্ৰথম কাৰ্যসূচী থাকিব আমাৰ নেশ্যনেল হাইৱে অৱৰোধ তাৰপিছত আমি প্ৰতিটো জিলাই জিলাই আমাৰ শিক্ষক জাগৰণ সভা পাতিম প্ৰতিটো জিলাই জিলাই জাগৰণ সভা পাতিম এই জাগৰণৰ জৰিয়তে আমি চৰকাৰক অৱগত কৰিম যে আমি বহি থকা নাই আমাৰ যিটো শিক্ষকৰ সংগঠন এইটোক আমি বিপ্লৱৰ কাৰণে উদগনি যোগাই আছোঁ আমি বিপ্লৱ কৰিমেই এই সভাত কোন কোন উপস্থিত আছে আজি উপস্থিত আছে আমাৰ সংবাদমেলত আমাৰ ৱাৰ্কিং প্ৰেচিডেণ্ট মাননীয় তিলক দিবা ছাই আৰু মই জেনেৰেল ছেক্ৰেটাৰী ৰতন চন্দ্ৰ বৰ্মন আৰু লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ দুজন সদস্য উপস্থিত আছে